নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই অকণমান আপোনালোকক ঘৰুৱাভাৱে কৰা অকণমান খেতি দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব। আৰু আপোনালোকৰ যদি ঘৰত এনেকুৱা ঘৰৰ ছাইডত আৰু অকণমান ঠাই এনেকুৱা অলপ চলপ আছে, তো আপোনালোকে এনেকৈ খেতি শাক পাচলি হিচাপত কৰিব পাৰে। তো মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। ইয়াতে এইবিলাক কুঁহিয়াৰ আছে আৰু এয়া মালভোগ কল আছে। মালভোগ কলৰ সেইটো এক থোক লাগিব। আৰু এয়া কল ফুল এটা ফুলিছে আৰু দেখাই আছোঁ। আৰু এইবিলাক ইয়াতে আছে, পালেং শাক আছে আৰু এইটো লাই শাক। আছে আৰু কেইজোপামান বিলাহীও লগাইছে ইয়াতে। এয়া কেইজোপামান বিলাহী আছে। আৰু এয়া পানীলাও ইয়াতে দুটা জাতৰ আছে। এটা অকণমান গোল টাইপ আৰু এটা এনেকুৱা দীঘল টাইপৰ আছে। এইটো ডাঙৰ হৈছে আৰু খাব হৈছে। আৰু মই দেখাই আছোঁ, আপোনালোকক চাই থাকিব। এইবিলাক লাই পাতটো গাহৰি মাংসৰ লগত দি খাবলৈ বহুত টেষ্টি হয়, এনেকুৱা ডাঙৰ ডাঙৰ পাত হ'লে। আৰু এয়া হ'ল পালেং শাক। এয়া পালেং শাকটো লগোৱা হৈ গ'ল দিন, মানে পকিয়ে গৈছে অলপ চলপ। আৰু দেখাইছোঁ। আৰু এইবিলাক হ'ল ধনিয়া। এতিয়া খালোঁ বহুত, এতিয়া খাই পেলাই এইবিলাকত ফুল ফুলিছে। এতিয়া ইয়াৰ গুটিবিলাক হ'ব আৰু নেক্সট টাইমৰ কাৰণে ইয়াক থৈ দিব লাগিব। ইয়াতে লাও এডাল উঠাইছে, লাওডালত চাঙি দিব লাগিব। আৰু ইয়াতে আছে ওলকবি। এতিয়া ওলকবি বন্ধাকবি এইবিলাকৰ ছিজনটো যাবৰে হৈছে। আৰু এইবিলাক মানে মানুহে এতিয়া বহুত কম দামতে পায়। এইটো এটা খাব হৈছে আৰু তাজা। বাকী যি নহওক, মানে অকণমানেই হওক, ঘৰত নিজে কৰা চব্জি খাবলৈ পালে আৰু কি লাগে। এইবিলাক আছে। আৰু ইয়াতে আছে অকণমান পিঁয়াজ। আছে। আৰু এতিয়া মই দেখাম, ইয়াতে তাজা কুঁহিয়াৰ আছে। তো কুঁহিয়াৰ দেখাম মই। কুঁহিয়াৰ অকণমান আছে, ৰ'ব দেখাই। পিছফালে দেখিছে আপোনালোকে, ভালকৈ দেখাই আছোঁ। এয়া হ'ল কুঁহিয়াৰ। এইটো আমি এনেই পাখেৰি কুঁহিয়াৰ বুলি কওঁ। বহুত খাবলৈ মিঠা আৰু মানে একদম ভাল জাতৰ হয়। চাওক, ধুনীয়া কুঁহিয়াৰ। কোনোবাক লাগিলে ক'ব। ইয়াতে আছে আৰু কুঁহিয়াৰ। আৰু বন্ধুসকল, মই এতিয়া দেখাই আছোঁ কেইজোপামান বেঙেনা গছ লগাইছোঁ। সৰুৱে আছে, তো সেই দেখাই আছোঁ। আপোনালোকে চাই থাকক, মই ধুনীয়াকৈ দেখাই আছোঁ। এয়া হ'ল নীলা বেঙেনাটো। এইটো বেলেগ এটা বেঙেনাও আছে, সেইটো হ'ল নীলা কুচিয়া বেঙেনাটো। আৰু এয়া কেইজোপামান লগাইছোঁ। স্বাস্থ্য পাতি বৰ্তমান ঠিকেই আছে। যদি ভালে থাকে তেতিয়াহ'লে খাব পাম। আৰু লাগিব হৈছে, ফুল ফুলিছে। আৰু ইয়াৰ মাজে মাজে হৈছে, এইটো কি শাক বুলি কয়, ভতুৱা শাক বুলি কওঁ আমি। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাব। আৰু এয়া বেঙেনা। এইখিনি হ'ল বেঙেনা।
ইয়াতে আৰু অকণমান পিঁয়াজ আছে আৰু এয়া হ'ল ভেন্দি। ইয়াতে এয়া ভেন্দিৰ পুলি মানে গজিছে, গুটি চিটাইছিলোঁ এনেকৈ হৈছে। আৰু এইখিনি হ'ল পিঁয়াজ। এই পিঁয়াজৰ ঠাৰিবোৰ ভাজি খাব আলুৰ লগত, বহুত টেষ্টি হয়। এয়া পিঁয়াজ আৰু ইয়াতে আছে অকণমান আলু। চব মানে অকণমানে কৰিছোঁ, মানে কোনো বিক্ৰীৰ কাৰণে নহয়, আমি ঘৰত খাবৰ কাৰণে। মানে কুঁহিয়াৰটো লাগিলে কোনোবাই ক'ব পাৰে, কুঁহিয়াৰটো বাৰু আমি দিব পাৰিম। আৰু এইটো হৈছে পালেংটো ডাঙৰ হৈ গ'ল। এয়া ধনিয়া দিছিলোঁ, ধনিয়া এতিয়া ছিজন যাবই আৰু। তো এইখিনিয়ে আছিল। আৰু এটা বেঙেনা আছে, বেলেগ জাতৰ বেঙেনা, সেইটো দেখাই আছোঁ মই। বেলেগ জাতৰ বেঙেনাটো দেখাই আছোঁ। ইয়াতেও ধনিয়া আছে, ধনিয়াবোৰ ফুলিছে। এইটো হ'ল বেলেগ জাতৰ বেঙেনা, এইটো মানে 12 মাহতে লাগে। এইখিনি, ধন্যবাদ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে মোৰ আছিলে। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট গোটেইখিনি কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। ধন্যবাদ, আজিলৈ বাই বাই।